নাম হয় এইটো লোটাছ টেম্পল চান্দি চকত এটা কথা ইয়াত খালি আপুনি মানে বাৰ্গেনিং কৰিব জানিব লাগিব নহ'লে বাৰ্গেনিং নকৰিলে দাম এইটো আপোনাৰ লালকিল্লাত আপোনাৰ লাইট জ্বলি গ'ল চাওক গাড়ীখন এখন স্কুটিখন চাওক কেনেকুৱা আনকমন হেল্ল' এভৰিৱান মই আপোনাক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল জীৱনৰ যাত্ৰালৈ আজি গৈ আছোঁ আপোনাৰ লোটাছ টেম্পল লালকিল্লা আৰু চান্দনী চক তো একদম ভিডিঅ'ৰ শেষলৈ চাব লাগিব চান্দনী চকত ক'ত কেইটকা কি দাম চব গম পাবলৈ আৰু লোটাছ টেম্পল কেনেকুৱা লাগিলে লালকিল্লা কেনেকুৱা লাগিলে তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আমি এই লোটাছ টেম্পলৰ ওচৰত পালোহি ইয়াত গাড়ী পাৰ্ক কৰিব পাৰ্ক কৰি কিনে সোমাল নাজানো চাই লওঁ কি কৰোঁ আৰু ইয়াত কিবা এটা এই পিছফালে কিবা এটা মন্দিৰ এটা আছে যদি যাওঁতে দেখোঁ দেখা নাই বহুত দীঘল লাইন ইয়াৰ ভিতৰত আছে লোটাছ টেম্পল এইটো এইটো গাইছ লোটাছ টেম্পলৰ এৰিয়াটো চাই লওক বাহিৰৰ পৰা কাৰণ আজি সোমবাৰ যিহেতু বন্ধ গাইছ এইটো অকল মেট্ৰ' লাইন ওপৰত তলতে গাড়ী গৈ আছে ওপৰত এইটো মেট্ৰ' লাইন চাওক দীঘল আছে এই বহুত দীঘল এইটো লোটাছ টেম্পল লোটাছ টেম্পলটো কি হ'ল দেখিলে সোমবাৰ বন্ধ থাকে তো এতিয়া গৈ আছোঁ লালকিল্লা লালকিল্লা আকৌ সোমবাৰ বন্ধ নাথাকেতো লালকিল্লা সোমবাৰ বন্ধ নাথাকেতো ইও ভালকৈ নাজানো থাকিবও পাৰে নাজানো তো এতিয়া গৈ আছোঁ লালকিল্লা দেখি চোৰ বজাৰ আছে ন জামা মছজিদৰ ওচৰত চোৰ বজাৰ আছে তাতো সোমাবলৈ চেষ্টা কৰিম আৰু কিবা কিবি কিনিম আৰু তো এতিয়া গৈ আছোঁ এতিয়া এইটো ৰাস্তা দি গৈ আছোঁ ধুনীয়াকৈ এই গাড়ীটো মানে আজি দিনটোৰ কাৰণে আমি বুক কৰি লৈছোঁ মানে আপোনালোকে আহিলেও বুক কৰি ল'ব পাৰিব চাচা कोई आने से बुक कर देगा ना गाड़ी आपका नंबर दे देगा हमारा हाँ चाचा नम्बरটো দি দিম नम्बरটো আহিয়ে আছে नम्बरটো দি দিম তো চাচাক ফোন কৰি পিনে গোটেই দিল্লী ঘূৰিব পাৰিব ধুনীয়াকৈ আমি গুচি আহিলোঁ খোজকাঢ়ি যেনেকৈ আপোনাৰ আমি গুচি আহিলোঁ গাইছ খোজকাঢ়ি কেলেকি আপোনাৰ ভিৰ বহুত আছে এইফালে গাড়ী থৈ আহিলোঁ এতিয়া অলপ খোজকাঢ়ি আহি আছোঁ লালকিল্লা আহি পালোঁহে বাৰু সেইটোৱে লালকিল্লা ভিতৰলৈ যাওঁ গৈ পিনে চাওঁগৈ এইটো হৈ গ'ল লালকিল্লা চাওক এইটো লালকিল্লা ইয়াৰ ভিতৰলৈ গৈ আছোঁ ধুনীয়াকৈ ভিতৰলৈ গৈ আছোঁ নাজানো খোলা আছে নে নাজানো খালি ভিতৰলৈ যাওঁ আৰু কি ইয়াত মাৰ্কেটো আছে ন ভিতৰত লালকিল্লাত ভিতৰত মাৰ্কেট এটা আছে ন সৰু মাৰ্কেট এটা আছে আৰু চোৰ বজাৰ এতিয়া চোৰ বজাৰ যাম ৰাতিপুৱা 4টা বজাত আহিব লাগিব 9টা বজালৈ খোলা থাকে তো যাওঁ ইয়াত ভিৰ চাওক বহুত ভিৰ লাগি আছে সেইকাৰণে গাড়ী আমি থৈ আহিবলগীয়া হ'ল এইটো গাড়ী যাম বুলি ক'লে 1 ঘণ্টা লাগি গ'ল তালৈকে অঁ আমি যাব অহা ৰাস্তা আছিলে এইটো চাওক গোটেইখন গাড়ী জাম লাগি আছে চাওক সেইকাৰণে আমি গাড়ী থৈ পিনে আহিলে এইফালে চাওক জাম চাওক কিমান জাম লাগিছে এয়া গ্ৰীণ মটৰ জামা মছজিদ মেট্ৰ' ষ্টেচন এইটো গাইছ এইটো চাওক এৰিয়াটো কিমান ডাঙৰ চাওক একদম হাইয়াৰ পৰা লৈ একদম হাইফাললৈকে ভিতৰলৈ যাওঁ অলপ ঘূৰোগৈ ভিৰ চাওক কেনেকুৱা ভিৰ লাগিছে চাৰিওফালে পুৰা ভিৰ আৰু ইয়াত টুকটুকি বেছিকৈ চলে এইফালে চব টুকটুকিয়ে দেখিছোঁ অকল লালকিল্লা আকৌ গোলাপ জামুন চাওক গোলাপ জামুন গাইছ এইফালে আছে চান্দনী চক মাৰ্কেট এইফালে আছে লালকিল্লা এফালে চান্দনী চক মাৰ্কেট চান্দনী চক মাৰ্কেটো যাম ৰ'ব প্ৰথম লালকিল্লাটো ফুৰি আহোঁগৈ খালি গাইছ ইয়াতো নচিব বেয়া লালকিল্লা বন্ধ সোমবাৰে আপোনালোকে লালকিল্লা আহিলেও সোমবাৰে নাহিব দেই এইটো লালকিল্লা বাহিৰৰ পৰা চাই লওক যেতিয়া চোৰ বজাৰ আহিম ন তেতিয়া চোৰ বজাৰটো ক'ত আছে যেতিয়া চোৰ বজাৰ আহিম তেতিয়া আৰু এবাৰ আহিম চেষ্টা কৰিম লালকিল্লা আহিবলৈ ইয়াত মন এটা আছে মানে আহিবলৈ নচিব বেয়া হ'লে চবফালে বেয়া হয় দেই লালকিল্লা বন্ধ আৰু লোটাছ টেম্পল বন্ধ এতিয়া চান্দনী চক গৈ পিনে বজাৰ কৰোঁগৈ অলপ চল বজাৰলৈ যাব এইখন অকল চান্দনী চক মাৰ্কেট এইবোৰ চান্দনী চক মাৰ্কেটৰ এইবোৰ
দোকান এইবোৰ দাম পায় আপোনাৰ 350 টকা। তাৰপিছত এইবোৰ আপোনাৰ হৈ গ'ল 500 টকা যোৰা, এইবোৰ 150 টকা দুটা। মানুহ বহুত ভিৰ আছে গাইছ। চান্দী চকত এটা কথা, ইয়াত খালি আপুনি মানে বাৰ্গেনিং কৰিব জানিব লাগিব, নহ'লে বাৰ্গেনিং নকৰিলে দামটো প্ৰথম বহুত বেছি কৰি দিয়ে। মই এতিয়া বেগ এটা আনিলোঁ, দেখাই আছোঁ। বেগটো এনেই 100 টকা 150 টকা ল'ব আমাৰ তাত। ইয়াত আপোনাৰ 80 টকা লৈছে। যাওঁতে আকৌ 50 টকাত 4টামান লৈ যাম বুলি তাক কৈছোঁ, কি কৰে নাজানো। এইফালে আপোনাৰ চান্দী চকত হেৰি পাব, মানে এইফালে দোকান চোকানৰ আছে, এইফালে ফুটপাথত বিকি থাকে। এইকেইটা সিহঁতক বিচাৰি আছিলোঁ, সিহঁতক বিচাৰি কিনে পালোঁ, বিচাৰি পোৱা নাছিলোঁ। চান্দী চকৰ ষ্টেট বেংকটো চাওক কিমান পুৰণা। সেইটো চাওক, পুৰণা জামানাৰ ষ্টেট বেংক। চান্দী চকত গুৰুদ্বাৰা এটা আছে, চাওক কি ধুনীয়া, কিমান ধুনীয়া গুৰুদ্বাৰা চাওক। পকৰি চাওক, অলপ আনকমন পকৰি। ইয়াত চান্দী চকত থকা মছজিদটো চাওক, কিমান চনৰ আগৰ মছজিদ, 1721 চনৰ মছজিদ। গাইছ, ইয়াত চান্দী চকত ৰিক্সা বহুত চলে। ইয়াত মানে লোকেল ভিতৰতে ৰিক্সা বহুত চলে। ইয়াৰ পৰা এতিয়া ওলাই গৈ থাকোঁ, ওলাই গৈ আপোনাৰ আগত গাড়ী আছে, গাড়ী লৈ কেনে বজাৰ বহুত কৰিলোঁ। ইয়াত ৰুমত গৈ দেখাই আছোঁ কি বজাৰ কৰিলোঁ। গাইছ, এইটো চান্দী চকৰ ৰাতিৰ ভিউ চাই লওক। চান্দী চকক এতিয়া বাই বাই দিওঁ। এতিয়া গৈ আছোঁ ইণ্ডিয়া গেট। এতিয়া ইণ্ডিয়া গেট যাবি ন? এতিয়া গৈ আছোঁ ইণ্ডিয়া গেট। ইণ্ডিয়া গেটত গৈ লগ পাই আছোঁ। এইটো আপোনাৰ লালকিল্লাত আপোনাৰ লাইট জ্বলি গ'ল চাওক, কিন্তু বেড লাক, আজি সোমাব নোৱাৰিলোঁ। गाइस এটা ভিডিও চলি থাকে সব राहुल बाबा चले गए फॉलो चली है 1 महीने के लिए तो फोन करके पूछते ही है अरे भाई क्या कहो ना कोई बयानवान नहीं आ रहा है मसाला तो यही लोग देते हैं गाइस এটো ৰাতি লালকিল্লা খাই লক দেই ভিতৰলৈ সোমাব নোৱাৰিলোঁ আজি বেটলাক अभी इंडिया गेट जाना भैया गाइस আমি এতিয়া লালকিল্লা পৰা ওলাই আহিলোঁ এতিয়া গৈ আছোঁ আপোনাৰ ইণ্ডিয়া গেট और इंडिया गेट फार्स्ट टाइम चाम एबार और मैं जी देखो सब आपको देखाम और भिडिओ जो इमानखिनि चाई गए प्लिज लाइक कर जाब दें और चैनल जो नतुन सब्सक्राइब कर दी और बहुत बजार करूँ बजारखिनि रूम गई देखा एकदम पूरा क्लीन ना पिक कबार पड़ी आसे ना कबार पैकेट पड़ी आसे पूरा क्लीन रास्ता बिल्डिंग तो सबकी धुनिया लगे चाबले लाइट कलर चेंज हो है ना कि सर कलर पर चेंज हो है देखिए ना एडो गाइस बन मेट्रो गई আছে यार गाइस टनल बुक सब केनवा टाइप टनल আমি এতিয়া এটা সোমাই যাম এটো উপরে কি টনল বনাই দিছে না আন্ডারগ্রাউন্ড নহয় এবোৰ আৰু সব টানেলটো কি ধুনিয়া চাওক গোল কে খালি ঘূৰি আছে না ঘূৰি করে মজা লাগে এই সব টানেলটো কি ধুনিয়া লাগে চাওক अच्छा ये ऊपर रास्ता जो रास्ता नोएडा गई है और मैं कले तलेदी गई आছো गाइस এইখন ইন্ডিয়া গেট এইখন এটা ওচৰ গৈ সামগে আৰু এতিয়া এইখন ইন্ডিয়া গেটৰ সাইডৰ এৰিয়াটো সব এটো কি হয় কি এটো কি হয় এটা আর্ট গ্যালারি হয় গাইস
সেইজোপা চাওক গছজোপা কি ধুনীয়া বনাই থৈছে সেইজোপা গাড়ীখন এখন স্কুটিখন চাওক কেনেকুৱা আনকমন টাইপ অলপ বেটেৰীত চলে চাগে মেবি 3টা মানুহ বহিব পাৰিবি এফালে গ'ল আপোনাৰ ৰাষ্ট্ৰপতি ভৱন আছে এফালে যাব নিদিয়ে নহয় কি হা আৰু এফালে আছে ইণ্ডিয়া গেট ইণ্ডিয়া গেটৰ ওচৰত আহিলে এনেকৈ এটা পুখুৰী পাব একদম চাগে একদম সেই চিধা পোৱালিবিলাকে খুব সাঁতুৰি থাকে ইয়াত বেছি দ নহয় ইমান দিমানতে ইয়াত বোলে আপোনাৰ ৰাজনীতি কৰা মানুহবোৰৰ পোৱালিবিলাক খুব সাঁতুৰি থাকে বোলে ইয়াত তো এফালে গ'লে আপুনি পাব ৰাষ্ট্ৰপতি ভৱন আৰু এফালে আছে ইণ্ডিয়া গেট আমি গৈ আছোঁ ইণ্ডিয়া গেট ডাইৰেক্ট ইয়াৰ পৰা ওপৰৰ পৰা এতিয়া কোনফালে যাব লাগে টানেল বনাই আছে এফালে আছে ইণ্ডিয়া গেট কিন্তু আমি গাইছ এফালৰ পৰা ঘূৰি কিনে এনেকৈ কৈ যাব লাগিব তলেদি যাব লাগিব নেকি তলেদি টানেল আছে তো টানেল দি ঘূৰি কিনে যাব লাগিব সেইকাৰণে আগতে মানুহে ডাইৰেক্ট ক্ৰচিং কৰে ন জাম লাগি যায় আগতে মানে ক্ৰচিং কৰাৰ পৰা জাম লাগি যায় ন সেইকাৰণে এতিয়া টানেল বনাই দিলে তলেদি তো এতিয়া তলেদি যাব লাগিব ধুনীয়া চাফা জেগা একদম চাওক বাপৰে বাপ মানুহ পূৰা আছে এতিয়া গাইছ মাটি তললৈ সোমাই গৈ আছে এতিয়া মাটি তলত গৈ আছে ক'ব পাৰিব কোনোবাই ওপৰতে গাইছ গাড়ী চলি গৈ আছে আমি তলেদি গৈ আছোঁ যেনেকৈ আপোনাৰ মেট্ৰ' যায় ন সেনেকুৱা টাইপ আহিব চাই লওক আগৰ ইণ্ডিয়া গেটখন এনেকুৱা আছিলে চাওক আৰু এবাৰ আগৰ দিল্লী এনেকুৱা আছিলে কি হয় এইটো মেপ মানে এইটো এৰিয়া সেইটো এৰিয়া মেপখন চাওক হা এইবোৰ জেগা আপোনাৰ দিনত এনেকুৱা দেখিব চাওক গাইছ মাটিৰ ভিতৰৰ পৰা ওলাই আহিলোঁ বাহিৰলৈ সেইখন লাহে ইণ্ডিয়া গেট লাহে লাহে ওচৰ পামগৈ আৰু গৈ আছোঁ গাইছ ফাইনেলি ইণ্ডিয়া গেটৰ ওচৰ পাই গ'লেহি যিটো সদায় মই টিভিত দেখি থাকোঁ আজি একদম নিজ চকুৰে দেখি আছোঁ ওচৰৰ পৰা ৰাস্তাটোৰ নাম কি কৰ্তব্য পথ এই ৰাস্তাটোৰ নাম যদি ইয়াৰ পৰা ষ্টাৰ্ট হয় যদি 26 যিটো পেৰাড হয় ন হ্যাঁ পৰা মানে ষ্টাৰ্ট হ'ব এই যে হাত বাইক চাইক বুলি পেৰাডটো ইয়াতে এই ইণ্ডিয়া গেটৰ ইয়াৰ পৰা কৈছোঁ মোৰ লগৰকেইটাক কৈছোঁ বিশেষকৈ অলপ ফাল্টু ধান্দাবোৰ এৰি পইচা কেইটামান গোটা আৰু ফুৰিবলৈ ইণ্ডিয়া গেট হওক দিল্লী হওক মুম্বাই হওক যি হওক চবকে কৈছোঁ দেই যিমানখিনি আমি ফাল্টুকৈ খৰচা কৰোঁ ন মোৰ লগৰকেইটাক কৈছোঁ দেই যিমানখিনি ফাল্টুকৈ খৰচা কৰোঁ ডেইলি বেছি নালাগে 50 টকা গোটাই হ'লেও 2 বছৰমান গোটাই কিনে গুচি আহ ভাই ফুৰিবলৈ অলপ হয় নে ভাই কওঁ আগফালে দেখা দে অঁ ওচৰলৈ গৈ লওঁ ওচৰৰ পৰা দেখাই আছোঁ গাইছ ইণ্ডিয়া গেটখন এবাৰ চুই আহোঁগৈ দেই ওচৰত যাব নিদিয়ে তাত গেট বনাই আছে তাৰ ভিতৰত নাযাব যাব আচ্ছা এইটো হ'লে ব'ল যাওঁ ব'ল তাত এটা পুলিচ থিয় হৈ আছে গাইছ কি ধুনীয়া ছোৱালী চাওক না তাত এটা পুলিচ থিয় থাকিব নে এটা আছে নে গম পাওঁ দিনত থাকে ইয়াতে কি নাম লিখা আছে কোন চনৰ পৰা আছিলে 1961, 1971, 1999 যিমানবিলাক মানে ইণ্ডিয়া পাকিস্তান লৰাই হৈছে বা ইণ্ডিয়া চাইনা ৱাৰ হৈছে ন তাত যিবিলাক শ্বহীদ হৈছিলে যিমান শ্বহীদ চিপাহীবিলাকৰ নাম ইয়াত মানে মেনশ্যন আছে আচ্ছা পিছফালে আছে পিছফালে এনেকৈ বহুত বিলাক থাকিব ইয়াত চাওক কমাণ্ডো অফিচাৰ আছে গাইছ ভিতৰলৈ সোমাব নিদিয়ে এইখন হৈ গ'ল ইণ্ডিয়া গেট একদম ধুনীয়াকৈ ওচৰৰ পৰা চাই আছে চাই লওক গাইছ ইণ্ডিয়া গেটখন ওচৰৰ পৰা চাওক ইয়াতকৈ টাচ কৰিবলৈ নিদিয়ে বাৰু চাওক এনেকৈ মোবাইলত বা ফটোত দেখিলে সৰু সৰু লাগে বস্তুটো কিন্তু বিয়াত বহুত ডাঙৰ হয় খালি
আৰু ফালে হেৰিয়াত চাওক কিমান মানুহ আছে ইয়াত চাৰিওফালে খালি মানুহ আৰু ইয়াত আপোনাৰ টিকেটটো টোটেলি ফ্ৰী একো টিকেট দিব নালাগে মানে টিকেটৰ একো পইচা দিব নালাগে টোটেলি ফ্ৰী এইটো হ'ল বেক চাইড ফ্ৰণ্ট চাইড বেক চাইড চবফালে ছেমেই আৰু ওপৰত একদম চন্দ্ৰটো আছে কি ধুনীয়া লাগিছে চব এই মানুহজনৰ লৈ গৈ আছে মই আৰু মোৰ ৱাইফ ফটো মাৰোঁগৈ ইয়াৰ পৰা একচুৱেলি ইয়াৰ পৰা আমি ইয়াৰ পৰা ফটো কেইটামান মাৰিব লাগিব ইয়াৰ পৰা একচুৱেলি ফটোটো বেছি ধুনীয়া আহে আৰু ইহঁতে য'ৰ পৰা মাৰে মানে তাৰ পৰা ফটো যোনটো পজিশ্যন দিব ন তাৰ পৰা ফটো মাৰিলে বিৰাট ধুনীয়া আহে এইফালে আপোনাৰ চাগে নেতাজী সুভাষ চন্দ্ৰ বস হ'ব লাগে কোন হয় কি সুধিব লাগিব মোক নাজানো কাৰণ আন্ধাৰ হৈছে দেখি নাই পোৱা এতিয়া গাছ ইয়াৰ পৰা চাওক ইয়াৰ পৰা বেছি ধুনীয়া লাগিছে বস বস গাইজ সুভাষ চন্দ্ৰ বস আৰু এইখন এখন পাৰ্ক হয় কিন্তু এতিয়া এইফালে বন্ধ কৰি থৈ দিছে সেইকাৰণে যাব নোৱাৰোঁ চলো সুভাষ চন্দ্ৰ বস কা ডাইলগ তো গাইজ ইয়াত 20 টকাত ফটো মাৰিব আনিম বুলি কয় 170 টকা লুটি ল'লে আপোনালোকে ফটো নামাৰিব নিজৰ ভাল কেমেৰা লৈ আহিব মোবাইলত 20 টকা এখন ফটো ল'ম বুলি কয় কমচে কম 4-5খন ফটো ধুনীয়া ধুনীয়াকৈ মাৰি দিলে ফটো এখন 2-3খন ফটো এনেই লগাই দিম বাৰু চাব ভালকৈ পইচা 170 টকা লুটি লৈ ল'লে আৰু এটা মানুহ বহুত এইটো বেক চাইডটো সেইটো ফ্ৰণ্ট চাইড এইটো বেক চাইড হয় তো ইয়াতো মানুহ বহুত মানুহ আছে গাইছ ইয়াতে ৰিলছ বনাম বুলি ভাবিছিলোঁ কিন্তু বহুত মানুহ আছে লাজ লাগে বনাবলৈ নবনাওঁ তাৰপৰা গৈ থাকোঁ কাৰণ আমাৰ আৰু এজন মেম্বাৰ নাহিলে গাড়ীত আছে তাই গাড়ী এইফালে যাওঁ এফালে আহিলোঁ এফালে যাওঁ ইয়াত মাজত সোমাব নিদিয়ে মানুহ ইয়াত সোমাব নিদিয়ে ভালে কৰিছে আগতে ইয়াত আছে এটা এনেকৈ জুই জ্বলি থাকে মানে এনি টাইম এতিয়া আঁতৰাই দিলে আগতে তাতে সোমাব দিছিলে তাতে এনেকৈ মিউজিয়াম নাম হয় 3টা পিলাৰ বনোৱা গাইজ ইয়াত নাজানো হাৱা এটা ক'ৰ পৰা চলি আছে এনেকুৱা হাৱা আপোনাৰ না ক'ৰবাত জানিব ওচৰতে ক'ৰবাত সাগৰ চাগৰ আছে এনেকুৱা টাইপ কিন্তু নদীত কি বোলে দিল্লীত ওচৰত নদী এটাও নাই ভালকৈ এনেকুৱা হাৱা মাৰিছে মানে এইবোৰ গছবোৰ চাব কেনেকৈ এইবোৰ গছ চাওক কেনেকুৱা হাৱা মাৰিছে মানে আৰু ইয়াত আপোনাৰ গছ গছনি বহুত সেইকাৰণে আপোনাৰ ইয়াত হাৱাটোও বহুত আৰু হাৱাটো পূৰা ফ্ৰেছ হাৱা মানে গাইজ ইয়াত ইটা যিমান আছে চব এটা নাম লিখি থোৱা আছে কিন্তু এতিয়া ৰাতি হৈছে কিন্তু ধৰিব নোৱাৰিব গাইজ ইণ্ডিয়া গেটক বাই বাই দিলোঁ দেই আকৌ কেতিয়া আহিম নাজানো এইটো মেইন ৰোড চাওক মেইন ৰোডত পূৰা গাড়ী এনি টাইম চলি আছে আৰু সেইটো চাইডে ৰাষ্ট্ৰপতি মই সেইটো চাইডে গ'লে আপোনাৰ বহুত দূৰ যাব লাগিব খোজকাঢ়ি এইবোৰ নাচাওঁ কেতিয়াবা ইনফিচাৰ আহিলে আকৌ চাম আৰু ইয়াৰ পৰা যে এটা ভিডিঅ' সমাপ্ত কৰিব পাইছোঁ সেইটো এটা মোৰ কাৰণে নচিব কাৰণ এইবোৰ জেগা সৰুতে চব অকল টিভিত দেখি থাকা এতিয়া মোবাইলত দেখোঁ আগতেতো আমাৰ জামানত মোবাইল নাছিলে এতিয়া অকল টিভি আছিলে টিভিত দেখোঁ ৰাইট গাইজ আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ আপোনাৰ ইণ্ডিয়া গেটৰ পৰা ভিডিঅ' এটা সমাপ্ত কৰিব পাইছোঁ সেইটো মোৰ এটা নচিব তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব এটা নতুন ভিডিঅ' এটা নতুন ঠাইত আকৌ পুনৰ লগ পাম আজিকালি বাই বাই ধন্যবাদ জয় অসম বাই বাই